हेलो गुड मर्निंग गाइज की खबर आशा करूँ आज दिन सबे ভাল मोरो भाले वेलकम टू माय यूट्यूब चैनल सकलोके नमस्कार जानाइছো नतुन एटा भिडिओले আজি फार्स्ट ब्लॉग बनाब लैছো कारण बहुत दिনৰ মূৰত दे सो আপোনালোকক দেখাম ৰাতিপুৱা অকমান খোজকাঢ়ি আছো গাঁৱতে মানে একদম ঠাণ্ডা পৰিবেশ চাও এফালে কুঁৱলী কুঁৱলী হল আৰু সো আপোনালোকক আজি দিনটো কি কৰো কি নকৰো সো আপোনালোকক দেখাম আপোনালোকে ভিডিঅটো স্কিপ নকৰাকে একেবাৰে লাষ্টলৈকে চাই থাকিব সো ৰাতিপুৱা খোজকাঢ়িব গৈ আছো ইমান ভাল লাগিছে বেছি গৰম চৰম নাই লগা ঠাণ্ডাও নাই লগা মানে খোজকাঢ়িলে অকণমান গা চা ভাল লাগে ৰাতিপুৱা ফ্ৰেছ হয় সেইটো কাৰণে খোজকাঢ়িব গৈ আছো সো আপোনালোকে চাই থাকক কৰি আহি গা পা ধুই ধূপ চুপ জ্বলাই ভাত চব্জি বনাই খুৱাই চব আজৰি হয় এতিয়া ময়ো নিজে খালোঁ আৰু মানুহটো ওলাই গ'ল অকণমান তাক দেখাব লাগিছিলে কিন্তু দেখাব নোৱাৰিলে সি গাড়ীটো মানে ঘূৰাব ইমানকৈ নাজানে বাৰু এতিয়া নতুনকৈ চলাই আছে যেন সেইটো কাৰণে ইমান টাইম লাগিছে আজি ওলাই যোৱা টাইমত চ' আজি দিনটো কি কৰোঁ আপোনালোকক দেখাম আপোনালোকে চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ একেবাৰে লাষ্টলৈকে এতিয়া অকলে আছোঁ ঘৰত চবেই ওলাই গ'ল আৰু নিজৰ নিজৰ কামত চব গুচি গ'ল মইতো ঘৰতে আছোঁ আৰু চ' আপোনালোকক এতিয়া কাপোৰ ধুবলৈ আছে কাপোৰকেইটা ধুই ল'ম তাৰপাছত আপোনালোকে লগ পাইছোঁ ৰাতিপুৱা ধুব লৈছিলোঁ কাৰেণ্ট নাই পানী নাই সেইটো কাৰণে থাকি গ'লোঁ আৰু চ' আপোনালোকে চাই থাকক ৰাতিপুৱা কাম চাম কৰিছিলোঁ টাইমটো কেনেকুৱা কোনফালে গুচি যায় একো গমেই নাপাওঁ চ' এতিয়া কাপোৰকেইটা ধুই মেলি আজৰি হয় লাহেকৈ থাকিব পাম আৰু আপোনালোকৰ ঘৰত ৰাতিপুৱা কাম ওলাই নহ'লে ক'বচোন বাৰু আমাৰতো সদায় কাপোৰ ধুবলৈকে ওলাই থাকে কেতিয়াবা কাপোৰ নোলোৱাকৈ থাকিম বুলিও ভাবিলেও থাকিব নোৱাৰোঁ কি হ'ব পানীটো আজি কিবা কম কম লাগিছে কম কমকৈ ওলাইছে নহ'লে ইয়াতে স্কুট হয় কিবা ক'ৰবাত লাগিছে নেকি অকলে থাকোঁতে মানে কিবা আমনি লাগে দেই আজিৰ দিনটো কি কৰিম শুব লাগে খাব লাগে থাকিব লাগে ৰাতিপুৱাৰ পৰা কাম কৰি আজৰি হয় কাপোৰ চাপোৰ ধুই মেলি আজৰি হয় গাইছ এটা অকণমান শুই ল'ম শুই মেলিয়ে কি হয় হ'ব আৰু দেই কাপোৰকেইটা ধুইহে ভালে মেলিছোঁ তলৰ অকণমান ওপৰৰ অকণমান সেই চাইডৰ অকণমান ভাগৰ লাগিছে অকণমান শুই ল'ম তাৰপাছত আপোনালোকে লগ পাইছোঁ কিবা কেনেকুৱা হৈ আছে পাগলী লিখা হৈ আছে অকণমান শুই ল'ম তাৰপিছত আপোনালোকে পাইছোঁ গাইজ শুই উঠি চাহ অকণমান বনালোঁ এয়া চাহ আমাৰ চাহটো মানে একদম পাতলা চাহ পাতত কিবা মানে কি বুলি ক'ম এইকেইটা দেখিছোঁ নেকি এনেকুৱা আছিলে আমাৰ চাহপাতকেইটাই সেইকাৰণে মানে এনেকুৱা পাতলা হয় আৰু চাহৰ লগত মিঠাই কেইটামান আছে মিঠাইটো মানে কালি মানুহটো আনি মই কৈছিলোঁ লাডু খাম বুলি সেইটো কাৰণে আনি দিছিলেগৈ সেইটো কাৰণে থৈ আছোঁ কালি ৰাতি দুটামান খালোঁ দুটা আছে চাহৰ লগত এতিয়া খাই ল'ম চ' খাই মেলি আপোনালোকে লগ পাই আছে দেই লাডুটো দেখাই দিছোঁ ৰ'ব এইকেইটা লাডু কালি খালোঁ ৰাতি দুটা আছিলে এইটো চাওক চাহৰ লগত এতিয়া খাই ল'ম তাৰপাছতে ডালিম আছে খাবলৈ ডালিমকেইটা খাব মন নাই ইমান এলেহুৱা এয়া চাহৰ লগত খাম এতিয়া দেই খাই লওঁ লগ পাইছোঁ এতিয়া আকৌ খাব লৈছোঁ চাহ খাই মেলি অকণমান বহিলোঁ তাৰপিছত এতিয়া কমলা আইতা আৰু কল দুটা খাই লওঁ মানে নাজানো আৰু আজি ফাৰ্ষ্ট ব্লগ বনাইছোঁ ন সেইটো কাৰণে কিবা কিবি মাজতে ভুল হ'ব পাৰে সকলোৱে ক্ষমা কৰিব দেই ইমানকৈ বনাবলৈ নাজানো বাৰু আজিৰ দিনটো কি কৰিলোঁ সেইখিনি আপোনালোকক দেখালোঁ আৰু বিশেষকৈ মানে একো দেখাবলৈ নাই পথাৰলৈ গ'লে চ' পথাৰ যোৱা সময়খিনি দেখাম আপোনালোকৰ নিশ্চয় মই ঘৰতে বহি কমলা খাই কলকেইটা খালোঁ আৰু আজিৰ ভিডিঅ' ইমানেই আছিলে ভাল লাগিলে যদি লাইক কমেণ্ট এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব সকলোৱে মৰম কৰিব আজিলৈ আহিছোঁ নেক্সট ভিডিঅ' সকলোকে লগ পাম বাই বাই